Hello? Man who's on the other side? Hello. মই মানে তুমি তোমাৰ ফোনটোৰ বাবে মই কালিৰ পৰাই ৰৈ আছিলোঁ মোক চিনি পালে মই আপোনাৰ প্ৰজেক্টটো কৰিম বুলি ডিসিশন লৈছো থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ মইহে ক'ব লাগে তুমি কাইলৈ এবাৰ মোৰ ষ্টুডিঅ'লৈ আহিবা ষ্টুডিঅ'টো অৱশ্যে মোৰ ঘৰতে আছে কিবা অসুবিধা থাকিলে কাৰোবাক লৈ আনিব পাৰা নো প্ৰব্লেম নাই হ'ব মই আহি যাম ক'ত আছে আপোনাৰ ঘৰ আৰু সময়টো এড্ৰেছটো মই মেছেজ কৰি দিম কিবা অসুবিধা পালে মোক ফোন কৰি ল'বা 2-3টামান বজাত আহা প্ৰজেক্টটোৰ বিষয়ে অলপ ডিছকাছো কৰি ল'ম ঠিক আছে মই তেতিয়াহ'লে 2-3 বজাৰ ভিতৰত পামগৈ তেনেহ'লে ৰাখোঁ হেভ এ গুড ডে থেংক ইউ এইটো তোমাৰ নম্বৰ নহয় জানো মই কি নামত ছেভ কৰিম জানমণি অ'কে বাই জানমণি বাই মাজতে সতিলি হিৰি গগনাই কয় তিতেও তেও কাঠৰে খোলাতে গৰু চাল লগোৱা ধুলে বোলে ধিন্দাও দাও ধুলে বোলে ধিন্দাও দাও কিৰিলি পাৰিলে যিমান নাচ নাছিল বুলি ঐ জাননী নাযাবা তৰি নাচা ঘূৰি ঘূৰি বিহু তলি শুৱনি পালেহি মোৰ এঞ্জেল পালেহি পালাহি আহা একেবাৰে ভিতৰত ষ্টুডিঅ'লৈ ব'লা আহা এয়াই মোৰ জীৱন মিট মাই ডাৰ্লিং মাই বেষ্ট ফ্ৰেণ্ড নাইচ তুমি 1 মিনিট ৰোৱা কোন আহিছে মই চাই আহিছোঁ জানমণি এয়া মৃণাল মেকআপ আৰ্টিষ্ট হাই তুমি কেমেৰাত কেনেকুৱা আহা আজি তাকে চাওঁ আই এম চিয়'ৰ ইউৰ ফটোজেনিক মই কিন্তু আগতে এইবোৰ একো কৰি পোৱা নাই
ডোণ্ট ৱাৰি মই আছোঁ নহয় মৃণাল এক মেকআপটো দি দিম তাত কষ্টিউম আছে তুমি চেঞ্জ কৰি ল'বা মই কেমেৰাটো ৰেডি কৰোঁ মেকআপ ল'বই লাগিব নেকি তোমাক অৱশ্যে দৰকাৰ নাই তথাপিও কেমেৰাৰ কাৰণে প্লিজ আহা